নমস্কাৰ মিতালী নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে বছৰটোৰ শেষ দিন আৰু আমি সকলোৱে একেলগে মিলিজুলি খাবলৈ লৈছোঁ। আজি বছৰটোৰ শেষ দিন যিহেতু আৰু মই আছোঁহি মাহঁতৰ ঘৰত। মাহঁতৰ ঘৰৰ ওচৰতে মানে সকলোৱে মিলিজুলি এসাঁজ খাব লৈছোঁ আৰু আপোনালোকক দেখাই যাম কিমান কি কৰিব পাৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। ভিডিঅ'টো কিন্তু অকণমান দীঘলীয়া হ'ব আৰু তাৰপাছত এয়া মই জুইৰ ওচৰত বহি আছোঁ। এইফালে জুই বছৰৰ শেষৰটো ৰাতি যিহেতু এইফালে খুৰীহঁতে বনাবলৈ ষ্টাৰ্ট কৰি দিলে আৰু এইফালে খুৰীয়ে বনাই আছে জলকীয়া ভাজি। তাৰপাছত এইফালে হৈছে মাজনী বাই দাইল বনাবলৈ বুলি লৈছে। এইফালে পল্লৱীয়ে জুই ধৰিব লৈছে আৰু সেইফালে ভাত বনাব যে সেইটো কাৰণে। তাৰপিছত এইফালে বৰমা এনেকৈ আৰু তাৰপিছত এইফালে খুৰীহঁতে নাচি আছে আমাৰ কণমানিজনীক লৈ মেলি আৰু এইফালে অকণমানিজনী চব পল্লৱী ছোৱালীজনী তাই ইমান ধুনীয়া নাচে নহয়, এনেকেই অকলে নাচি আছে। আৰু এইফালে বৰমা, এইফালে আমাৰ অকণমানি ভাইটিটো আমাৰ বৌৰ ল'ৰা হয়। তাৰপিছত এইফালে আমাৰ হাতী মাহী, এইফালে এনাই আৰু নাতিনী তাই লাজ কৰিছে চক। তাৰপিছত এইফালে আমাৰ মৰম বেটা, সি লাজ কৰি গুচি গ'লগৈ। এইখিনি হৈছে ব্ৰইলাৰ গাহৰি আছে। অৰিজিনেল ভইচটো দিব পৰা নাই কাৰণ মিউজিক বাজি আছিলে। এইফালে আমাৰ ধন দাদা, এইফালে তীৰ্থ একদম মানে ফূৰ্তিত ক'বই নোৱাৰা হৈ গৈছে। এনেকৈ লগ পালে সি খুব ভাল পায় মানে। আৰু এইফালে খুৰীহঁতে নাচি আছে। তীৰ্থই কণকণা বাক দেখাই দিয়া বুলি কৈ মেলি ইমান জোৰ কৰি আছে। এইফালে কণকণা বা তীৰ্থৰ। তাৰপিছত এইফালে পোৱালীজনী আকৌ নাচিব কৈ আছোঁ মই। এইফালে আমাৰ মাজনী বা তাই ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। ভিডিঅ' কৰিছোঁ বুলি গম পোৱা নাছিলে, ফটো মাৰিছোঁ বুলি ভাবিছিলে। তাৰপৰা এইফালে এনেকৈ গোটেইখিনি মিলিজুলি নাচি আছে আৰু তাকে দেখি ময়ো এপাক নাচি দিলোঁ। নাচো লাগিলে, বহুত দিন নচা নাছিলোঁ যে। প্ৰায় এবছৰমান হৈ গ'ল আৰু নচা নাছিলোঁ মই। মিউজিকটো দিব পৰা নাই কাৰণে বেয়া লাগিছে আৰু উপায় নাই। এইফালে আমাৰ ভাইটি, এইফালে এটা ভাইটি, দুইটাই লগতে নাচি আছে। এইফালে আমাৰ খুৰী নাচি আছে লগত। এইফালে নাচ কৰি হৈ যোৱাৰ পাছত এইফালে আমি খাবলৈ বহিলোঁ। এই আমাৰজনী বাই দি আছে খানা আমাক। তাৰপিছত এইফালে অকণমান নিজকে চাই লৈছোঁ পল্লৱীৰ লগত। আৰু এইফালে মাহঁতে ভাতৰ পাততে নাচিছে আৰু তাৰপিছত এইফালে বৰমা। এইফালে মানে বৌহঁতক মাতি আছে, ইয়াত নাচিবি বুলি। ৰাস্তাত নাচি আছিলে মানে। তাৰপিছত এইফালে আমাৰ বৌ আৰু বোৱাৰীজনী যদি নাচি আছে গোটেইখনে। তাৰপিছত এইফালে মই জুই পোহৰটো ইমান ধুনীয়াকৈ মুখত পৰিছে তাকে অকণমান চাইছোঁ। আৰু এইফালে আমাৰ খাই বৈ হোৱাৰ পাছত আমি সকলোৱে একেলগে বহি জুই ফুৱাই আছিলোঁ। আৰু এইফালে নাচি আছে সেনেকেই বহি আৰু অপেক্ষা কৰি আছিলোঁ 12টা কেতিয়া বাজিব বুলি। 3 মিনিট বাকী দেই নতুন বছৰলৈ। 2022 চন শেষ আৰু বছৰটোৰ শেষৰটা 2 মিনিট, মাত্ৰ 1 মিনিট বাকী আৰু সকলোৰে অপেক্ষা। এইফালে বহি আছে আমাৰ ৰাইজ। এইফালে বম ফুটাবলৈ ৰেডি দেই আমাৰ ফুটাবই। 98 59 মিষ্টেকতে ভুল হৈ যায় আৰু ভুল নকওঁ আৰু নতুন বছৰত যে ভুল নকওঁ আৰু পুৰণা হৈ যোৱা ঘটনাবোৰ পাহৰি নতুনক আদৰিব লাগে। আমাৰ বম ফুটিলে। আমাৰ বম নতুন বছৰ ষ্টাৰ্ট আৰু সকলোৱে থাকিল
মানে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা সকলোলৈ থাকিল। তাৰপাছত আমাৰ এইফালে ইয়াত মাজনী বা আমি গোটেইখিনিয়ে টোপনীয়া টোপনীয়া বহি আছো। মোৰ মানে খুব টোপনি হৈছে এতিয়া দেই, মই শুই যাম ইয়াতে বহুত। এইফালে পাপা ডিউটিৰ পৰা আহি ইয়াতে বহি আছে এনেকে। এইবিলাক হেপী নিউ ইয়াৰ কোৱা মানুহজনী হাৰিছে কিন্তু দেই। সকলোলৈ শুভেচ্ছা থাকিল আৰু লগ পাই আছো আকৌ কাইলৈ। বাই বাই। আজি হৈছে বছৰৰ প্ৰথমটো দিন 1 জানুৱাৰী আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু মৰম জনালোঁ। তাৰপিছত আজি বিশেষ তেনেকৈ কৰিবলগীয়া তেনেকৈ একো নাই। আজি ঘৰতে এনে আৰু অকণমান ঘৰতে খৰি খাব লাগিব আৰু তেনেকেই। তাৰপিছত দেখাই যাম যিমান যি পাৰোঁ কৰি যাম আৰু সকলোবিলাক চাই যাব আপোনালোক সকলোৱে। পেহী আৰু বেটি আজি আমাৰ লগত আছে। লীলা পেহী ন, আমাৰ লীলা বেটি, তাৰপিছত এইফালে লীলা ছোৱালীজনী, এইফালে বেটা, এইফালে অংশু দাদা, এইফালে আমাৰ তীৰ্থ। হেপী নিউ ইয়েৰ দেই। কাটা কেক কাটা, কোৱা হেপী নিউ ইয়েৰ। বাবা ভাল লাগিলে দেই। কাটা 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 ধুনীয়াকৈ কাটা একদম। একো নহয়। অংশু দাদাক অকণমান খুৱাই দিয়া আৰু পেহীহঁতৰ দাদাহঁতক খুৱাই দিয়া অলপ অলপ। ফুলকে ফ্লাৱাৰ লৈ লৈ খুৱাই দিয়া বেটা, খুৱাই দিয়া ধুনীয়াকৈ। ফ্লাৱাৰ লৈ লোৱা খুৱাই দিয়া। তাৰপিছত মই ধুনীয়াকৈ দি দিম তোমাৰ লগত দেই। অলপ অলপ খুৱাই দিয়া। লীলা পেহী কোনে খুৱাব? বেটিং নহয় দেই। হৈ গ'ল। ইফালে আমাৰ ৰাতিৰ যোগাৰ, ৰাতিৰ চব বস্তু পুৰিয়ে খাম বুলি কৈছে, মাছ মাংস পৰা আদি কৰি। আদা নহৰু এইফালে পুৰিবলৈ বুলি চিকেন ষ্টিক ৰেডি কৰি লৈছে আমাৰ এখেতে। আদা নহৰু দি মছলা চছলা সানি মেলি একদম ধুনীয়াকৈ পুৰি খোৱা হ'ব আৰু এতিয়া। এইখিনি গাহৰি আছাম ট্ৰেক্টৰ মঙহ পিছ দেখুৱাচোন। চাওঁ এনেকৈ দেখুৱাচোন এপিচ মঙহ, ভাল এপিচ দেখুৱা। মই নেখাওঁ খালি দেই। এইফালে পুৰা জুই জ্বলি আছে আৰু এইফালে চাইডে চাইডে মাংসবিলাক। এইফালে মাছখিনি, এইখিনি মাছ হেৰি, তাৰপিছত এইফালে এইখিনি চিকেনখিনি। বতাহ দিছে যে পুৰা জুই কৰা ইফালে সিফালে গৈছে। এইফালে পুৰা বস্তু খাম আজি চব। ইফালে গাহৰি পুৰা শিঙি আছে আৰু গাহৰি। পাতত দিছোঁ লগা ধনিয়া অলপ কাটি দিছোঁ। বান্ধি লৈছোঁ ডাঠকৈ দিব লাগিব, জুইতে দি দিমগৈ। এয়া পাতত দিবলৈ এয়া জুই নাকত ভৰাই দিছোঁ। এইফালে আমাৰ তীৰ্থৰ খানা ৰেডি হৈ গ'ল। এনেকৈ খাই বোলেহি আজি কলপাতত। তাৰপিছত এয়া পুৰা মাংস এনেকৈ খায়। এইয়া পুৰা মাছ দেই। খালা কেনেকুৱা লাগিলে কলপাতত? হে মজা। তোমাৰ দাঁতকেইটা যে নাই যে মজা গৈছে চা। আৰু এইটো লিভাৰ কি হয় এইখিনি গাহৰি। এইফালে বিকল্পই টানিছে দেই। বিকল্প টানো 1 2 2022 চনৰ 31 তাৰিখে ভিডিঅ' ষ্টাৰ্ট কৰা। আজি 4 জানুৱাৰী হ'লগৈ, ভিডিঅ' এণ্ড দিবই পৰা নাই। তাৰপাছত সেইদিনা 1 তাৰিখ দিনাখন মানে কেক অৰ্ডাৰ আছিলে। কেক ডেক'ৰেট কৰোঁতে ৰাতি বহুত ৰাতি হৈ গ'ল আৰু তাৰপিছত মাজে মাজে কিছুমান ভিডিঅ' কৰিবও নোৱাৰিলোঁ।
তাৰপাছত তাৰ পাছদিনাখন ৰাতিপুৱালৈকে গাটো বহুত বেছি বেয়া হৈ যোৱাৰ কাৰণে ভিডিঅ'টো এণ্ড দিব নোৱাৰিলোঁ আৰু আপলোডো কৰিব পৰা নাই। তাৰপাছত আজি ভিডিঅ'টো সামৰাৰ আগতে অকণমান মই কেক মানে ডেক'ৰেটিং নহয়, কেকৰ ডিজাইনটো এনেই দেখাওঁ আৰু অকণমান দেখাই লৈছোঁ। তাৰপাছত ভিডিঅ'টো এণ্ড কৰি দিম। 2023 চনৰ প্ৰথম অৰ্ডাৰ আৰু কেকটো হৈছে 3 পাউণ্ডৰ চকলেট কেক হয় আৰু এইফালে হৈছে ভেনিলা কেক। এই কেকটো 3 পাউণ্ডৰ হয়। বুক আৰু পেন দি পেলি ফণ্টেন দি পেলি ডেক'ৰেট কৰিছিলোঁ। ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া নকৰোঁ, এনেও বহুত বেছি দীঘল হৈ গৈছে আৰু ভিডিঅ'টো আজি ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। বছৰটোৰ ফাৰ্ষ্ট অৰ্ডাৰ হয় আৰু আপোনালোকক দেখালোঁ আৰু আজি ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। বাই বাই, লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।